পাৰ্কত কামৰূপ জিলা লগতে আমাৰ কৈবাৰী ব্লক UPPL যৌথভাৱে আমি ইয়াতে দ্বিতীয় BTR চুক্তি বৰ্ষপূৰ্তি পালন কৰিছোঁ। লগতে আমাৰ লগত সহযোগত আছে আমাৰ BJP, AGP, GSP তেওঁলোকে আমাৰ লগত একেলগে আজিৰ এই কাৰ্যসূচীত আমি কাৰ্যসূচী চলাই লৈ গৈছোঁ। গতিকে আমি আনন্দিত হৈছোঁ আজি BTR চুক্তিৰ জৰিয়তে আমাৰ অঞ্চলত এটা স্থায়ীভাৱে শান্তি আজি প্ৰতিষ্ঠা হ'বলৈ ধৰিছে আৰু লগতে ইয়াতে বিভিন্ন জাতি গোষ্ঠীৰ ভিতৰত যিখিনি আমাৰ মানে মিলাপ্ৰীতি ঐক্যতা এই ঐক্যতাটো আজি BTR চুক্তিৰ পাছত আমাৰ UPPL, BJP, GSP চৰকাৰৰ নেতৃত্বত আজি খুব বঢ়িয়াকৈ ধুনীয়াকৈ আজি আমি চলিব ধৰিছোঁ বা আমি ঐক্যতাৰে আমি থাকিব পাৰিছোঁ, সকলো মিলিজুলি থাকিব পাৰিছোঁ। গতিকে ইয়াৰ জৰিয়তে আমি আশা ৰাখিছোঁ আগন্তুক সময়ত এই অঞ্চলত স্থায়ী শান্তি ঐক্যতা বৰ্তাই ৰাখি পেলাই আমি এখন উন্নত BTR গঠন কৰিব পাৰিম বা গঠন এইটোৱে এটা মাৰাত্মক এটা দিশ হিচাপত প্ৰতিষ্ঠা হ'ব বুলি আমি আশা ৰাখিছোঁ।